ছোৱালী মানুহে খেলিছে গতিকে বহুত ভাল কথা সেইটো সময়ত মই কাৰণ মই ভিডিঅ' বনাই আছোঁ এজন পৰিলে হাই ভাই নবুলকে চাইছে জ্ঞানদীপ শৰ্মা ইউটিউব চেনেল গতিকে আজি হ'ল 26 জানুৱাৰী গতিকে তাৰ বিষয়ে কোৱাটো ইমান দৰকাৰ বুলি মই নাভাবোঁ কাৰণ সকলোৱে জানে 26 জানুৱাৰীত কি হয় কি নহয় গতিকে আৰু আজি আমাৰ নাওবৈচাত মানে লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাওবৈচা সমষ্টিত এটা পাঞ্চনজন্য উদ্যোগত মানে এটা ব্যক্তিগত অনুষ্ঠান গতিকে তাৰ দ্বাৰা আপোনাৰ চাইকেল কম্পিটিশ্যন এটা পাতিছে আৰু কেনেকুৱা কি ধৰণৰ লক্ষ্য উদ্দেশ্য সেইটো এবাৰ কৈ দিয়কচোন নমস্কাৰ সকলোলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ আজি নাওবৈচা অঞ্চলতে আমাৰ নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পাঞ্চজন্যৰ উদ্যোগত আৰু নাওবৈচা সমষ্টি উন্নয়ন মঞ্চৰ সহযোগত এক চাইকেল কম্পিটিশ্যনৰ ৰেলী ইয়াতে আৰম্ভ হ'ব অলপ সময়ৰ পিছতে আৰু ইয়াৰ উদ্দেশ্য হ'ল এনেকুৱা যে ইয়াতে বহু লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা যুৱক যুৱতীসকল আহি গোট খাইছে আৰু সকলোৰে মাজত এক একতামূলক ভাৱ গঢ়াই তোলা আৰু এই গণতন্ত্ৰ দিৱস উদযাপন কৰা লগতে চাইকেলৰ প্ৰতি মানুহৰ যি আকৰ্ষণীয়তা বঢ়াবৰ কাৰণে আজিৰ এই চাইকেল কম্পিটিশ্যনৰ ৰেলীটো ইয়াতে মানে স্থাপন কৰা হৈছে মানে আৰম্ভ কৰা হ'ব গতিকে আৰু এনে পুৰস্কাৰ পুৰস্কাৰ প্ৰথম পুৰস্কাৰ যিজনে প্ৰথম হ'ব তেওঁলৈ 5,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 3,000 টকা আৰু তৃতীয় হিচাপত উদগনিমূলকভাৱে 10জনক 1,000 টকাকৈ 10,000 টকা মানে 1,000 টকাকৈ 10জনক দিয়া হ'ব হয় আৰু আমাৰ লগত আছে এজন প্ৰতিযোগী গতিকে তোমাৰ নামটো এবাৰ কৈ ল'বা মোৰ নাম শিৱা ইয়াতে ওচৰতে ৰেলীখন পাতিছে যিহেতু মই ঘৰত এনেই আছিলোঁ চ' মই এনেকৈ মোৰ ৰেচিংমূলক কোনো চাইকেল নাই ত' মই নিজৰ ঘৰতে যোনখন পাতি চাইকেল আছিলে মই সেইখনে লৈ আহিছোঁ চাইকেল চলালেই হ'ল সেইটোৱে চাইকেল চলাব লাগে জিকাটোহে জিকাটোতো পিছৰ কথা বাৰু হয় আৰু এনেকৈ আৰু তোমাৰ নৱপ্ৰজন্মৰ প্ৰতি কেনেকুৱা কি ধৰণৰ মানে মেছেজ দিব এটা কৈ দিয়া হয় এই আজি যোনটো চাইকেল ৰেলী পাতিছে আমাৰ এই পাঞ্চজন্য উদ্যোগত খুব ভাল এটা মানে পদক্ষেপ লৈছে মই ভাবিছোঁ কাৰণ আমাৰ নৱপ্ৰজন্মবিলাকে কি হৈছে চব মোবাইলৰ প্ৰতি বেছি আসক্তি হৈছে যাৰ বাবে মানে সিহঁতি শাৰীৰিকভাৱে মানে অক্ষমতাম্বন নকৰে পাৰিলে চাইকেল চলাব লাগে স্বাস্থ্যৰ কাৰণেও ভাল আৰু নিজৰ শৰীৰটো ভাল হৈ থাকিব গতিকে শৰীৰ ভাল হৈ থাকিলে মনটো ভালে থাকিব গতিকে আৰু স্বাস্থ্যটো মেইন গতিকে বহুত দূৰ দূৰণিৰ পৰা আহিছে মই যিখিনি লগ পাইছোঁ টাউন মানে লখিমপুৰ টাউন এনেকৈ ফুলবাৰী বহুত দূৰৰ পৰা আহিছে 15-20 কিলোমিটাৰ বগী নদী যোৰহাট এনেকুৱাৰ পৰা আহিছে ল'ৰা ছোৱালী গতিকে তেখেতলোককো দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো পূৰা চাই যাওক ৰেচ ক'ৰ পৰা কেনেদৰে হয় গতিকে পূৰা দেখাই যাম পূৰা মজাকৈ আৰু কোন জিকে কোন হাৰে সকলোখিনি দেখাম গতিকে চাই যাওক নহয় ইয়াৰ পৰা ছোৱালী মানুহে খেলিছে গতিকে বহুত ভাল কথা বলক গতিকে এইদৰে আমাৰ চাইকেল ৰেচিংটো মানে আদায় হ'ল তাৰপৰা মই পাৰ্টিচিপেট কৰিছিলোঁ কিন্তু হাৰিলোঁ কাৰণ মই সেইটো সময়ত ভিডিঅ' বনাই আছিলোঁ জব পাইছোঁ গতিকে আমি দেখালোঁ আপোনালোকক দেখাবলৈ ভিডিঅ'টো বনালোঁ গতিকে কেনেকুৱা পালে এটা লাইক কৰক যদি চেনেল প্ৰথম পাইছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ভাল পাৰ্টিচিপেট কৰিছিলে নেকি মই পাৰ্টিচিপেট কৰিছিলোঁ কিন্তু নাপালোঁ সেইটো সময়ত মই কাৰণ মই ভিডিঅ' বনাই আছিলোঁ ডাইলগটো চাগে আপোনালোকৰ মনত আছে ক'ৰ ডাইলগ সেইকাৰণে জব কৈছোঁ চিৰিয়াছলি ল'ব নালাগে গতিকে ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰি দিয়ক যদি চেনেলটো প্ৰথম পাইছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি বেলেগ অলপ ক্লিক কৰি দিয়ক গতিকে বাই